নমস্কাৰ বন্ধুসকল, ওপৰৰ থাম্বনেইলটো চাই আপোনালোকে হয়তো গমেই পালে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'ব। মই পেপা এটা বনাম আৰু এই পেপাটো আচলতে মোক কাষ্টমাৰ এজনে অৰ্ডাৰ দিছিলে। অৰ্ডাৰত কি কামত লাগে মই নাজানো। পেপাটো বনোৱাৰ আগতে আমি এই বস্তুটো বনাম, এইটোৰ নাম আমি আমাৰ ফালেতো মুখনি বুলি কওঁ, হয়তো আপোনালোকৰ ফালে চুপহি বুলি ক'ব পাৰে। এতিয়া সেইটো বস্তুটো বনাবলৈ হ'লে মানে আমাক কাঠি থকা বাঁহ এডোখৰ লাগিব আৰু কাঠিটো একদম কিনাৰতে লগাই প্ৰথমে আমি কাটি ল'ম, তাৰপিছত আকৌ ওপৰৰ ফালে কাটিম। পেপাটো কি কামত লাগে সেইটো ইমান ইম্পৰ্টেণ্ট নহয়। মই ভিডিঅ' এটা বনাম বুলি ভাবিছিলোঁ, কিহৰ লগত নবনাম, সেইটো কাৰণে কামটো কৰিম যেতিয়া ভিডিঅ'কে কৰি থওঁ বুলি ভাবিলোঁ। যদি আপোনালোকে ভাল পায় লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আমি ওপৰৰ ফালে অলপ কাটি লৈছোঁ, ভিডিঅ' জোখৰ হিচাপত যিমানটো ডাঙৰ লাগে আৰু এনেকৈ কাটি লওঁ। আচলতে মোক কোৱা মতেতো পেপাটো বোলে প্ৰগ্ৰামত লাগে, এই মুখনিখনতে সময় মোৰ লাগি গ'ল। মুখনিটো আপোনালোকে চাই থাকক, তাৰপিছত মই ফোন কৰিছোঁ। এতিয়া আমি ইয়াত ফুটা এটা কৰি লৈছোঁ, য'ত গবনলডাল লাগিব। গবনলডাল মানে চুপহিটো গবনল আৰু নল গোটেইকেইটা বস্তু মিলিহে পেপাৰটো বজাব। এতিয়া এই বস্তুটো ইয়াৰ লগত জোখটো মিলাই লওঁ, তাৰপিছত কাটি পেলাই আকৌ বাকীখিনি দেখাই আছোঁ।
এনেকুৱা হ'বগৈ। আৰু তাৰ আগতে একেলগে মই দুটা কাম কৰি ল'ম। পেপাৰটো অকণমান মুখখন চেপেটা দেখিছে, সেই গতিকে ইয়াক গৰম পানীত দি থৈছোঁ। তেতিয়ালৈকে গবনলডালো হৈ যাব। গৰম পানীত উতলাইছোঁ আৰু এতিয়া গবনলডাল আমি বনাম। জোখমাখ মই দোকানতে কৰি আনিছিলোঁ, সেই অনুপাতে ফুটা কৰি যাম। আৰু ফুটাকেইটা মই চিধাকৈ নাই ফুটোৱা, বেকাকৈ ফুটাইছোঁ, মানে অলপ কেঁচলীয়াকৈ। দেখিছেনে, মই অলপ কেঁচলীয়াকৈ ফুটা কৰিছোঁ। 4টা ফুটা থাকিব। এডাল হৈ যোৱাৰ পাছত আৰু তেতিয়ালৈকে আমাৰ পেপাৰটো হৈ যাবগৈ। গৰম পানীত 2-3 ঘণ্টামান উতলালোঁ। ভিডিঅ'টো ফাষ্ট কৰি দিছোঁ, আপোনালোকে ধৰিব পৰা নাই ক'ত কিমান সময় লাগিছে। বহুতখিনি সময় লাগি গ'ল, যথেষ্টখিনি সময় লাগি গ'ল। এইটো অকণমান সৰু আছিলে মুখনিটো, তাৰ ফুটাটো অলপ ডাঙৰ কৰি দিছোঁ। তেতিয়া গবনলডাল ইয়াত ছেটিং হৈ যাব। ইয়াত ছেটিং হৈ গ'ল। এতিয়া বিয়েৰ বটল লাগিব। বিয়েৰ বটলো যি বিয়েৰ বটল নহ'ব, অকল 9000 হ'ব। এতিয়া দেখিছে পেপাৰটো গৰম, এইটো ওপৰ ফালৰ পৰা মই হেঁচি পেলাই ভৰাই দিম। মুখখন অকণমান গোল হৈ যাব আৰু ইয়াক মই অলপ দেৰি হেঁচি ৰাখিম। প্ৰেছাৰত যিমানটো পাৰোঁ, বেছি প্ৰেছাৰ দিলেতো হয়তো ফাটি যাব পাৰে। এতিয়া মইতো বহুত দেৰি ধৰি থাকিব নোৱাৰিম, দোকানতো অলপ কাম আছে। সেইটো গতিকে মই ইটা মাজতে ফাকত ভৰাই কিনে ওপৰত ইটা দি হেঁচি থৈ যাওঁ। আৰু তেতিয়ালৈকে মই এই গবনলৰ কামকেইটা পলিচ মাৰিব আছে, মাটি মাৰিব আছে। মাটি মাৰি থৈ দিম। তাতে ধুনীয়াকৈ মাটি মাৰি থৈ দিম আৰু পিছদিনাখন তাৰ কামখিনি হ'ব, মানে গোটেইখিনি কাম হ'ব আৰু। এয়া দেখিছে হৈ গ'ল। ইয়াক এতিয়া শুকাবলৈ ৰাখি দিম। আৰু আমাৰ পেপাৰটো বহুত দেৰি হ'ল চাগে, ঠাণ্ডাই হ'ল, প্ৰেছাৰত দি থকা। এতিয়া ইয়াক উলিয়াই আনিম আৰু অলপ মানে ইয়াক কাটিব লাগিব, কাটিলেহে চেপটো অকণমান গোল দেখাব। সেইটো দেখিছে এনেকুৱা হ'লগৈ। আগতে দেখিছিলে অলপ চেপেটা আছে। এতিয়া অলপ কাটি ল'ম, মানে যিমানটো পাৰোঁ সমানকৈ কাটিবলৈ চেষ্টা কৰিম। গবনল আৰু চুপহিটো শুকাই গ'ল। সেই গতিকে সিহঁতৰ মাটিবিলাক অৰুৱাই তাতো পলিচ মাৰিম আৰু একেলগতে পেপাৰটো ৰং মাৰি পেলাই ৰাখি দিম। পেপাৰটো প্ৰথমে ৰং মাৰি লওঁ, তাৰপিছত গবনলটো আৰু মুখনিটো দুয়োটাতে পলিচ মাৰিম। এয়া দেখিছে বৰ্তমান হৈ গৈছে আৰু গোটেইকেইটা বস্তু আমি এতিয়া পেপাৰটো, মুখনিখন আৰু গবনলডাল গোটেইকেইটা শুকুৱাবলৈ ৰাখি থৈ দিম। আৰু এদিনৰ পাছত পিছদিনাখন ৰাতিপুৱা এতিয়া মই এই বস্তু এনেকুৱা হ'লগৈ। এতিয়া এই মুখনিটোত অলপ ৰঙা ৰছী বান্ধি ল'ম আৰু গবনলডালত এইবিলাক পলিচ কৰা কিবা লাগি আছিলে প্ৰায় তাকে অলপ চফা কৰি লওঁ। তাৰপিছত বাকীখিনি চাই থাকক আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, কেনে পালে জনাব। নলটো কেনেধৰণে বনালোঁ চাই ল'ব। ধন্যবাদ।
কেনেকুৱা লাগিলে